নমস্কাৰ, মই আজি আপোনালোকক এটা নতুন পাঠ ক'বলৈ চেষ্টা কৰিছোঁ। মই বজাই দিছোঁ, আপোনালোকে নিশ্চয় ভালদৰে চাই ল'ব আৰু এনেদৰে বজাবলৈ অভ্যাস কৰিব। চাওক, ধা 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 না তা তা কি ক'লো মই? ধা টোপানীটো মই ক'ত পেলাইছোঁ? এই যিখিনি মাজৰ অংশ আছে মৈদান, মই আগত কৈছিলোঁৱে। গতিকে এই মৈদানৰ ঠিক তৰ্জনী আঙুলিৰ এইখিনিৰে আমি আঘাত কৰিব লাগে। এনেকৈ ধা, ঠিক আছে। ধা ধা হ'ল দুবাৰ। ধা ধা না, তাৰপিছত তা তা ধা ধা ধি না। ধীন মানে মই কেনেকৈ বজাইছোঁ? ধি ধি আৰু গ, এই গ আৰু টু লগ হ'লে কি হ'ব? ধি। এই তিনিটা আঙুলিৰে মই কৈছিলোঁ, আগত কৈ দিছোঁ যে বি ফৰ বায়া বুলি কৈছিলোঁ, আৰু থ্ৰী ফিংগাৰ। থ্ৰী মিনছ তিনিটা আঙুলি, ই গ বা ওৱান ফিংগাৰ, ই ওৱান বায়া ওৱান। আপোনালোকে নিজে বুজাকৈ লিখি ল'ব। ধা 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 না তা তা ধা ধা ধি না, ঠিক আছে। ধা ধু ধা ধু ধা ধা ধু না তা ধু ধা ধু ধা ধা ধি না। এইবোৰটো অভ্যাস কৰিলে আপোনালোকৰ টোপানীসমূহ শুদ্ধ হ'ব আৰু এইটো ভালদৰে বজাব। টোপানীটো মই বজাইছোঁ। ধা 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 না তা তা ধা ধা ধি না ধি ধি না, ঠিক আছে। মই কেনেকৈ বজালোঁ? ধা, ঠিক আছে। ধা 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 না তা তা ধা ধা ধি না ধা 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 ধু না তা ধা ধি না ধা 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 ধু না তা ধা ধা ধি না ধা ধা ধু না তা ধা ধা ধি না ধা ধা ধু না তা ধা ধা ধি না ধা ধা ধু না তা ঠিক আছে। লাহে লাহে স্পীড কৰিব, বেছি খৰ ধৰকৈ বজাব নালাগে। প্ৰথমতে আপোনালোকে হাতত বলখিনি আনি লওক, যেতিয়া হাতত স্পষ্ট হ'ব তাৰপিছত স্পীড কৰি ল'ব, ঠিক আছে। ইয়াৰ পিছৰ নম্বৰটো মই কৈ দিছোঁ আপোনালোকক। ধা দিন ধা দিন ধা ধা না তা তা ধা ধা ধি না, কি হ'ল? দিন। এই দিন বা দিন বা থুন একে ভুল হয়, থুন বা দিন। চাওক, এইখিনিতে আমি বজাব লাগে। ঠিক আৰু এই ঘৰ লাগিব লাগে, ঠিক আছে। এইটো থুন বা দিন একে ভুল। থুন দিন ধা দিন বা ধা থুন একে কথা। ধা থুন ধা থুন ধা ধা না, ঠিক আছে। ইয়াৰ পিছত কি হ'ব? তা ধুন। চাওক, ধুন আৰু গ, এই দুয়োটাক যদি আমি একেলগে বজাম, ধুম। ধুম পানীটো এনেকৈ বজোৱা হয়, ধুম তা ধুম, গ আমি লগ কৰিম, ধুম তা ধুম তা ধুম ধা ধা ধি না, ঠিক আছে। ধা দিন ধা দিন ধা ধা ধু না তা ধুম তা ধুম ধা ধা ধি না ধা দিন ধা দিন ধা ধা ধি না ধা দিন ধা দিন ধা ধা ধু না তা ধুম ধা ধুম ধা ধা ধি ধা দিন ধা দিন ধা ধা ধু না ধা দিন ধা ধা ধি, ঠিক আছে। ধা দিন
আপোনালোকে নিজৰ অভ্যাস কৰক দিন ধুম আৰু থুন আৰু তুন এইকেইটা বাণী এনেদৰে বজালে নিশ্চয় শুদ্ধ হ'ব আপোনালোকৰ ভালদৰে বজাবলৈ চেষ্টা কৰক আশা কৰোঁ মোৰ এই চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি ল'ব যদি ভাল লাগে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব নমস্কাৰ